বৰ্ণৰ পৰা শব্দলৈ আমাৰ ৰেলগাড়ীখনৰ নাম। মায়ং শিক্ষাখণ্ড সমিতিয়ে আয়োজন কৰা খণ্ড পৰ্যায়ৰ শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনী তথা প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিছিল আমাৰ এই ৰেলগাড়ীখনে। এই ৰেলগাড়ীখন আকৌ বৰ সৰু সুৰা ৰেলগাড়ী নহয় দেই। ইয়াতে আমি ডবাবিলাকৰ নামকৰণ কৰিছিলোঁ, ৰেলগাড়ীখনৰ নামকৰণ কৰিছিলোঁ। ৰেলগাড়ীখনৰ নাম আছিল বৰ্ণৰ পৰা শব্দলৈ আৰু ডবাবিলাক আমি নামকৰণ কৰিছিলোঁ। প্ৰথম ডবাটো আছিল সামগ্ৰী। ইয়াৰে পিছত আমি দ্বিতীয় ডবাটোৰ নামকৰণ কৰিছিলোঁ স্বৰবৰ্ণ স্বৰচিহ্ন। তৃতীয় ডবাটো আছিলে আমাৰ ব্যঞ্জন বৰ্ণ আৰু একেবাৰে শেষৰ আমাৰ যিটো ডবা আছিলে নাম আছিলে ছবি চাই শব্দ গঠন। এতিয়া আমি প্ৰথমতে যেতিয়া ল'ৰা ছোৱালী বৰ্ণৰ পৰা শব্দলৈ আমাৰ ৰেলগাড়ীখন আহিব তেতিয়া আমি প্ৰথম ডবাটো তেওঁলোকক খুলিবলৈ ক'ম। প্ৰথম ডবাটো খোলোতে তেওঁলোকে কিছুমান ছবি দেখা পাব। তাতে আমি সেই ছবিবিলাক কিহৰ ছবি হয় কি হয় ছবিসমূহৰ বিষয়ে সুধিম। তেওঁলোকে ছবিসমূহৰ কথা ছবিসমূহ চাই উত্তৰ দিব আমাক আৰু তাৰপিছত ৰাখি দিম সেইখিনি। তাৰপিছত আহিব আমাৰ স্বৰবৰ্ণ আৰু স্বৰচিহ্ন। আমি স্বৰবৰ্ণ আৰু স্বৰচিহ্নখিনি স্বৰবৰ্ণ কোনটো স্বৰবৰ্ণৰ পৰিৱৰ্তে কোনটো স্বৰচিহ্ন হয় সেয়া আমি তেওঁলোকক সুধিম বা তেওঁলোকে নিজে হ'লেও সেইকেইটা মিলাই দিব। আকাৰ কোনডাল, আৰ লগত আকাৰ, হস্ৰইৰ লগত হস্ৰইকাৰ, তেনেকৈ তেওঁলোকে মিলাই দিব ধুনীয়াকৈ। ৰি লগত ৰিকাৰ, ঔ লগত ঔকাৰ, তেনেকৈ মিলাই দিব। তাৰপিছতে আহিব আমাৰ ব্যঞ্জন বৰ্ণ। ইয়াতে আমি ব্যঞ্জন বৰ্ণখিনি ধুনীয়াকৈ ৰাখিছোঁ। কৰ পৰা একদম চন্দ্ৰবিন্দুলৈকে আছে। তেওঁলোকে চাই ব্যঞ্জন বৰ্ণখিনি কোনটো বৰ্ণ কি হয় সেয়া ক'ব পাৰিব বা আমি সুধিবও পাৰিম তেওঁলোকক। তেতিয়া আমি তেওঁলোকৰ অৰ্হতাখিনি গম পাম। এতিয়া এই যে দেখিলে ছবি চাই শব্দ গঠন কৰোঁ, সেই যে আমি যে প্ৰথমতে ৰাখি দিছিলোঁ যে ছবিখিনি সেই ছবিখিনিৰ পৰা এখন এখনকৈ ছবি ইয়ালৈ উলিয়াই আনিম। উলিয়াই আনি আমি তেওঁলোকক কি হয় ছবিখনৰ নামটো সুধি নামটো কোৱাৰ পিছত ছবিখন বানান কৰিবলৈ দিম। বানান কৰি তেওঁলোকক এটা এটা বৰ্ণ আনি ইয়াত নামটো সাজিবলৈ দিম। যেনেকৈ ধৰি লওক বাছখন, বতাকাৰে বা দ্বিতীয় বাছ। তেনেকৈ আমি তেওঁলোকে শব্দটো গঠন কৰিব। গঠন কৰিব নোৱাৰিলে আমি শিকাই দিম তেনেকৈ। এতিয়া প্ৰথম মূল কথাটো হৈছে এই যিটো আমি শিক্ষণ সামগ্ৰী বনাইছিলোঁ, এই শিক্ষণ সামগ্ৰীটো আমাৰ দুটা শ্ৰেণীৰ কাৰণে আছিলে, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ কাৰণে। আমি এটা যদিও এইটো স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণ স্বৰচিহ্ন আটাইখিনিয়ে ইয়াত আমি সংযোগ কৰিছোঁ, তথাপিতো এই যিটো শিক্ষণ সামগ্ৰী, এই শিক্ষণ সামগ্ৰীটো কিন্তু আমি প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ দুটা পাঠ আছে, যাতায়াত আৰু যান বাহন, এই পাঠ দুটাৰ কাৰণে উপযোগী হোৱাকৈহে আমি বনাইছোঁ। আমাৰ সাধাৰণতে প্ৰাথমিক বিদ্যালয়বিলাক প্ৰাথমিক বিদ্যালয়ত বহু শ্ৰেণীৰ একেলগে ক্লাছ কৰিব লাগে, তেতিয়া আমাৰ খুব দিগদাৰ হয়। আৰু তেতিয়া আমি এনেকুৱা ধৰণৰ কিছুমান শিক্ষণ সামগ্ৰী যদি আমি ব্যৱহাৰ কৰি লওঁ, দুয়োটা শ্ৰেণীয়ে আমি সহজতে পাঠদান কৰিব পাৰিম। আৰু আমি যিহেতু এতিয়া আমি নিজে কৰি আছোঁ, কৰিলে তেওঁলোকে আয়ত্ব কৰিবলৈও অলপ সুবিধা পায়। তেওঁলোকক দিলে তেওঁলোকৰ খেলাও হৈ যায়। তেনেকৈ কোনে প্ৰথমতে শিকিব পাৰিব, কোনে প্ৰথমতে কি কৰিব পাৰিব, তেওঁলোকৰ মাজত এটা প্ৰতিযোগিতাৰ ভাৱো আহে। আৰু এই যে দেখিছে ছবিবিলাক, এই ছবিবিলাক কিন্তু আমি সময়ে সময়ে সলনি কৰি থাকোঁ। একেখন ছবিয়ে যে দিম তেনেকুৱা নহয়, ছবিবিলাক আমাৰ সদায় সলনি হৈ থাকে। আৰু বহু শ্ৰেণীৰ যিবিলাক স্কুল আছে সেইবিলাকৰ কাৰণে এনেকুৱা ধৰণৰ যিটো শিক্ষণ সামগ্ৰীয়ে 2-3টা শ্ৰেণী একেলগে ক্লাছ কৰিব পাৰি, তেনেকুৱা হ'লে মানে সুবিধা হয় আমাৰ। সেইটো কাৰণে আমি এনেকৈয়ে এই আমাৰ শিক্ষণ সামগ্ৰীবিধ আমি সাজি উলিয়াইছিলোঁ আৰু আমি এয়া প্ৰদৰ্শন কৰিছিলোঁ। কেনেকুৱা হৈছিলে নাজানো, কিন্তু আমাৰ স্কুলত আমি আমাৰ শ্ৰেণীকোঠাত কৰি আমি সুফল অলপ পাইছোঁ, নোপোৱা নহয়। সেইকাৰণে আশা কৰিছোঁ আপোনালোকেও ভাল পাব বুলি আশা কৰিলোঁ। কেনেকুৱা হৈছে জনাব। আপোনালোকে ভাল পাইছে যদিও জনাব, বেয়া পাইছে যদিও জনাব, কিবা সংযোগ কৰিব লাগে যদিও জনাব। ধন্যবাদ।